হাই ফ্রেন্ডস, আমার অসমৰ পৰা এটা সোণৰ খনি নাইকিয়া হৈ গৈছে যেন লাগে। জুবিনদাৰ নিচিনা মানুহ না আছিলে না আগন্তুক দিনত হ'ব। এনেকুৱা মধুৰ সুৰ জুবিনদাৰ গানত শুনিলে মানুহৰ টোপনি আহি যায়। আৰু সেই জুবিনদা আজি আমাৰ অসমৰ পৰা নাইকিয়া হৈ গ'ল, বিদায় লৈ ল'লে। জুবিনদা যদিও মৰি গৈছে, জুবিনদাৰ গান শুনি মানুহে আশা কৰো চকুৰ পানী ওলাব, কিয়নো জুবিনদাৰ গান শুনাৰ লগে লগে জুবিনদাৰ কথাটো মনত পৰিব আৰু চকুৰ পানী ওলাই যাব। কিয়নো ইমান ডাঙৰ সিঙ্গাৰ এটা আছিলে আমাৰ অসমৰ, বিশ্বত ক'ব পৰা যায় যে বিশ্বৰ ভিতৰত এজন সিঙ্গাৰ আছিলে, সেইটো হ'ল জুবিনদা। আৰু জুবিনদাক চাব কাৰণে মই কিমান চেষ্টা কৰিছো, কিন্তু আজিলৈকে চাব পৰা নাই। মনৰ আশাটো মনতে ৰৈ গ'ল, কিন্তু চাব পৰা নাই। জুবিনদাৰ কাৰণে আমাৰ মনৰ পৰা শ্ৰদ্ধা, আমি যিমান দিনলৈকে জীয়াই থাকিম তিমান দিনলৈকে জুবিনদাৰ কাৰণে শ্ৰদ্ধা থাকিব আমাৰ মনৰ পৰা। আৰু জুবিনদাৰ গান আমি য'তে শুনিয়ে থাকো। আমাৰ তাত এনেকুৱা লাগে যে জুবিনদাৰ গান যদি আমি শুনি থাকো তেনেহলে পেটত ভোকেই নালাগে, ভাতৰ কথা মনত নাথাকে। এতিয়া আৰু একোতো কৰিব নোৱাৰো, একমাত্ৰ পস্তাই থাকিব লাগিব, নহলে আৰু উপায় নাই। আৰু মৰি গলেতো ঘূৰি নাহে। জুবিনদাৰ গান এনেকুৱা ধুনীয়া লাগে, মুৰ্দা মানুহ কবৰৰ পৰা যদি শুনে তেনেহলে উঠি বহি কিজানি শুনি থাকে জুবিনদাৰ গান। এনেকুৱা ধুনীয়া গান কিনো কম। আৰু সেই মানুহটো আজি আমাৰ অসমৰ পৰা নাইকিয়া হৈ গ'ল। মনত বৰ আশা আছিলে জুবিনদাক চাবৰ কাৰণে, কিন্তু আশাটো আশা হৈয়ে ৰৈ গ'ল।